খুৰী, অ' খুৰী, ঘৰ আছেনে বাৰু? খুৰী, অ' খুৰী। মাষ্টৰ আহিছে নেকি হা? মাষ্টৰ আহিছে নেকি হা? অ' খুৰী, আহিছোঁ দক। বহচোন আগতে বহ। সাংঘাতিক কথা এটাৰ কাৰণে মই ভাবি তত পোৱা নাই। আমাৰ মাইনাটো যে, মাইনাটোক টিউচন এটা কৰিব লাগিছিলে। কিবা পৰীক্ষা আছে নেকি? অহাকালি তাইক এটা দৰাই চাব আহিবই। তাইতো দেখিব মস্ত ভালেই আছিল, কিন্তু তাইক যদি দৰাই কিবা প্ৰশ্ন কৰে বাপা, তাই ফেলে হয়। বহুত দৰাই আহিল, পচন্দ হয়, কিন্তু দৰাই প্ৰশ্ন সুধিলে তাই থিয় ফেল হয় বাপা। তাই মনত তেতিয়া দুখো পাই দেচোন। তাই কয়, মাই মোক এটা টিউচন দেচোন বুলি কৈ মোৰ মাথা গৰম কৰি দিছে। এইটো ইংৰাজীত মাই ব্ৰেইন কমজুৰি বুলি কয়। ব্ৰেইন কমজুৰি? বাপা হাৰে, এইটো কি বস্তু বাপা? বুজি পোৱা নাইছে দেখোন। ব্ৰেইন মানে তোহাৰে মাথাটোৱে মাই। মাথাটোৱে একো বুজি নাপায় তাই। বা এতিয়া কিবা পঢ়োৱা তুমি এতিয়া? শিক্ষা আৰু দীক্ষা দিব লাগিব। দুয়োটাৰে কিন্তু দাম বেলেগ বেলেগ হ'বই মাই। বাপা, এটা কথা সুধো হলে, শিক্ষা আৰু দীক্ষা দেচোন, দুইটা বস্তু হলে কি নহয়? তাৰ মানে তাইকে দুইটা বস্তু শিকালে ব্ৰেইনটো চাফা হ'বই। বাপা দাম দৰটো ভয় কৰিব নালাগে দেচোন তই। শিক্ষা আৰু দীক্ষা দুইটা দি, মই যি দিব লাগে চব দিম। তাইক খালি পাছটো কৰাই দি। হয় নেকি? হ'ব দে, পাছ কৰাই দিম বাৰু। পাছ কৰিব নহয় তাই? খুৰী, তইতো জানাই মই এটা বিখ্যাত মাষ্টৰ। জানো। এতিয়া কচোন বাৰু, তোক কি দিব লাগিব? নাংমান খোলাকে ক। দিব লাগিব মানে খুৰী, দেখোন দুইটাই বহুত কষ্ট হয়, আৰু তাতে দুইটাই দিব লাগিব। এটা কাম কৰক, মোক হাঁহৰ মাংস দি এসাঁজ ভাত খুৱাই দিব লাগিব। সিমূৰৰ যে আপি এটা টিউচন কৰিছিলোঁ, সিহঁতেও কেইবাসাঁজো কিন্তু হাঁহৰ মাংস দি ভাত খুৱাইছিল। মোৰ ঘৰৰে হাঁহ দেচোন। ঈশ্বৰে যদি সমতি দিয়ে সদায় খাব পাৰিবি আৰু তই। তাইক খালি পাছ কৰাই দিবি বাপা। হ'ব দিয়ক, মই মুঠতে পাছ কৰাই দিম, আপুনি চিন্তাই কৰিব নালাগে। পাৰিবি না তুই? খুৰী, দৰাই যি প্ৰশ্ন নুসুধক কিয়, তাই মুঠতে পাছ কৰিবই এইবাৰ। পাছ কৰবা না বাপা তাই? পাছ কৰবা না বাৰু? খুৰী, এটা কথা নহয়, ময়ো কিন্তু এটা বিখ্যাত মাষ্টৰ, মোৰো এটা নাম আছে। জানোৱে বাপা মই। খুৰী, মই এতিয়া যাওঁ, ময়ো এটা বিখ্যাত মাষ্টৰ, কিন্তু তই কিন্তু চিন্তা নকৰিবি দেই। কাইলৈৰ পৰা আহি যাম তেনেহ'লে টিউচন কৰিবলৈ। আপিটোক ৰেডি ৰাখিব হ'লে আপুনি। হ'ব দে, যা বাপাই। মই একদম আপিটো ৰেডি ৰাখিম, তই খালি আহিবি খালি। যা দে। হেল্ল' গাইজ, আমাৰ ছোৱালীজনীৰ ল'ৰাটো চাবলৈ মন গৈছে আপোনালোকৰ? কাইলৈ মই লৈ আহিম আৰু। কাইলৈ আকৌ আহি আছোঁ নতুন এটি খণ্ড লৈ। আজি খণ্ডটি কেনেকুৱা পালে জনাব। যদি আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো টিপি দিব। বাই বাই।